বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। মোৰ মিনতি তৰা হয় যদি তোমাৰ স্থান নগাঁৱৰ ভৰালী নামঘৰ। নামঘৰত ভাগৱত চলি আছে। সেই সময়তে এগৰাকী যুৱতীৰ এনেধৰণৰ কিবা নৃত্য। তাৰ পাছতে ভাইৰেল এই ভিডিঅ' ছ'চিয়েল মিডিয়াত। যোৱা মঙলবাৰে ভাইৰেল হোৱা এই ভিডিঅ'টো ইতিমধ্যে হয়তো আপোনালোক বহুতে ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছে। এই ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে বিভিন্নজনে এই যুৱতীগৰাকীক সমালোচনা কৰিবলৈ ল'লে। আচলতে বন্ধু বান্ধৱীসকল, আমাৰো এনেধৰণৰ নৃত্যক লৈ একো ক'বলগীয়া নাই। এনেধৰণৰ নৃত্য আমি ইনষ্টাগ্ৰাম ৰিলছৰ দৰে বহুতো এপত আমি বিভিন্ন সময়ত চাবলৈ পাওঁ বা আমি চাওঁ। কিন্তু বন্ধু বান্ধৱীসকল, এচাম লোকে মোবাইল ফোনটো হাতত পালে আচলতে পাহৰি যায় তেওঁ আছে ক'ত। যুৱতীগৰাকী আছিল নামঘৰত এনেধৰণৰ নৃত্য, আৰু তাতে নামঘৰত সেই সময়ত ভাগৱত চলি আছে। এনে এটা পবিত্ৰ স্থানত, এনে পবিত্ৰ ক্ষণত আচলতে এনেধৰণৰ নৃত্য শোভা নাপায়। তো বন্ধু বান্ধৱীসকল, শেহতীয়াকৈ অৱশেষত ছোৱালীজনীয়ে ক্ষমা খুজিলে সমগ্ৰ অসমবাসীক, আঁঠুকাঢ়ি ক্ষমা খুজিলে সমগ্ৰ অসমবাসীক। আহিছিলোঁ আৰু ইয়াতে আহি পেলাই ভাগৱত পাঠ হৈ থাকোঁতে মই ভিডিঅ' এটা শ্বুট কৰি দিছিলোঁ আৰু মোৰ ভুল হৈ গ'ল। মই এইটো বহুত বেয়াতে মই শ্বুট কৰি দিলোঁ। চ' সেইটো ভুলটো মানিয়ে মই আজি ইয়াতে আহিছোঁ আৰু মই ইয়াতে আহি আমাৰ পুৰা অসমবাসী আৰু পৰিচালনা সমিতি আৰু গোটেই কলিয়াবৰ ৰাইজক মই ক্ষমা খুজিছোঁ, যাতে মোৰ ভুল হৈ গ'ল আৰু মোক ক্ষমা কৰি দিয়ক। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ এবাৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই।